নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজৰ আপোনালোকে চাই আছে অনলাইন হেল্প ভইচ ইউটিউব চেনেল। বন্ধুসকল, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী প্ৰাৰ্থী, প্ৰদেশ কংগ্ৰেছৰ ভিতৰ চলাৰ ধুমুহা। কোন হ'ব কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী? আহি আছে নেকি গৌৰৱ গগৈ? সোমবাৰে নিউজ 18ত প্ৰকাশিত বাতৰিক লৈ এতিয়া প্ৰদেশ কংগ্ৰেছৰ ভিতৰ চলাত হাহাকাৰ লাগিছে। 2021 নিৰ্বাচনত কংগ্ৰেছ হাইকমাণ্ডে সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ দলপতি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব নেকি? এই সন্দৰ্ভত সোমবাৰে নিউজ 18ত সম্প্ৰচাৰিত এক বাতৰিক লৈ প্ৰদেশ কংগ্ৰেছৰ ভিতৰ চলাত তুমুল ধুমুহাৰ সূচনা হৈছে। কোন হ'ব কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী? আহি আছে নেকি গৌৰৱ গগৈ? সোমবাৰে নিউজ 18ত প্ৰকাশিত বাতৰিক লৈ এতিয়া প্ৰদেশ কংগ্ৰেছৰ ভিতৰ চলাত হাহাকাৰ লাগিছে। কিয়নো অসমতে থাকি ৰাজনীতি কৰা বাহু বাঘা বাঘা কংগ্ৰেছে নিজকে মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে ভাবি আছে। এনে সময়ত লোকসভাৰ সাংসদ তথা শেহতীয়াকৈ হাইকমাণ্ডে বিৰোধীৰ উপদলপতি হিচাপে নিযুক্তি দিয়া গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিলে বাকীসকলৰ বাট বন্ধ হোৱাটো নিশ্চিত। বন্ধুসকল, 2 নম্বৰ খবৰটোৱে হৈছে NCBয়ে গ্ৰেপ্তাৰ কৰিলে ৰিয়া চক্ৰৱৰ্তীক। মঙলবাৰে নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৰ চমুকৈ NCBয়ে গ্ৰেপ্তাৰ কৰিছে ৰিয়া চক্ৰৱৰ্তীক। সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা আৰু ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে অভিনেত্ৰীগৰাকীক। NCBয়ে 3 দিন কৰা সোধা-পোছাৰ পাছত গ্ৰেপ্তাৰ কৰিছে ৰিয়া চক্ৰৱৰ্তীক। NCBয়ে এই সন্দৰ্ভত কয় যে ৰিয়াই মানি লৈছে যে মাজে সময়ে তেওঁ ড্ৰাগছ সেৱন কৰিছিল। তেওঁ ভাতৃ শৌভিক আৰু সুশান্তৰ সৈতে ড্ৰাগছ লৈছিল। লকডাউনৰ সময়ত ৰিয়াই শৌভিকৰ দ্বাৰা ড্ৰাগছ আনি পঠিয়াইছিল। বন্ধুসকল, 3 নম্বৰ খবৰটোৱে হৈছে আকৌ আহিব জনপ্ৰিয় মোবাইল গেম পাবজি। বিজ্ঞপ্তিত কোৱা হৈছে যে পাবজি নিষিদ্ধ কৰাৰ সমগ্ৰ বিষয়টোৰ ওপৰত সক্ৰিয়ভাৱে বিবেচনা কৰি থকা হৈছে। বিগত সপ্তাহত 118টা চীনা এপ নিষিদ্ধ ঘোষণা কৰিছে ভাৰত চৰকাৰে। ইয়াৰ ভিতৰত আছে জনপ্ৰিয় গেম পাবজি। কিন্তু পাবজি খেলি ভাল পোৱাসকলৰ বাবে আছে এটা ভাল খবৰ। পাবজি কৰ্পোৰেচনে এক অফিচিয়েলি বিজ্ঞপ্তি জাৰি কৰিছে। বিজ্ঞপ্তিত কোৱা হৈছে যে পাবজি নিষিদ্ধ কৰাৰ সমগ্ৰ বিষয়টোৰ ওপৰত সক্ৰিয়ভাৱে বিবেচনা কৰি থকা হৈছে। লগতে এয়াও নিশ্চিত হৈছে যে ভাৰতত পাবজি মোবাইলৰ ওপৰত টেনচেণ্ট গেমৰ কণ্ট্ৰল নোহোৱা কৰি ইয়াৰ সকলো পাব্লিছিং দায়িত্ব পাবজি কৰ্পোৰেচনৰ হাতলৈ আহিব। ইয়াৰ অৰ্থ হ'ল দক্ষিণ কোৰিয়াৰ গেমিং কোম্পানীয়ে ইয়াৰ দায়িত্ব ল'ব আৰু এয়া হ'লে শীঘ্ৰে দেশত পাবজিৰ নিষেধাজ্ঞা আঁতৰোৱা হ'ব পাৰে। পাবজি কৰ্পোৰেচনে বিজ্ঞপ্তিত কৈছে যে পাবজি কৰ্পোৰেচনে চৰকাৰে লোৱা ব্যৱস্থাক সম্পূৰ্ণৰূপে উপলব্ধি কৰিছে আৰু সন্মান জনায়, কিয়নো খেলুৱৈৰ তথ্যৰ গোপনীয়তা আৰু নিৰাপত্তা কোম্পানীৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো বজাই দিব, যাতে যেতিয়াই মই যিবোৰ নতুন নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন মোৰ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।